ওয়াও কিমান ধুনীয়া সিনারি চক আপোনালোকে কি মজা লাগিছে আহি ৰাস্তা তো ফাইনালি বন্ধুসকল ওয়েলকাম ব্যাক টু মাই অনাদাৰ ব্লগ বন্ধুসকল এতিয়া আমি যাবলৈ ওলাইছো অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ তো বলক ইটানগৰ যাওঁ আৰু তাত চাওঁগে কি ক'ত আছে চাবলগীয়া বস্তু তো লগতে আপোনালোককো দেখুৱাম যেনেকৈ পাৰো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ প্ৰথমতে চাওক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া ৰাস্তাও ইমান ধুনীয়া লাগিছে ৰাস্তাটো সদায় প্ৰাকৃতিক সিনাৰীটো চাওকচোন এনেকুৱা লগাই নাই যেন এইটো ইমান অসমৰ ওচৰতে থকা জেগাত এনেকুৱা সিনাৰী হতে জেগা আছে য'ত মানুহ আহিব পাৰে চাব পাৰে তো বন্ধুসকল আপোনালোকেও যদি ভাবিছে ইয়ালৈ আহিম বুলি তেতিয়াহ'লে আহিব পাৰে কিন্তু এটা কথা ইয়ালৈ আহিবলৈ হ'লে আপোনালোকে ইনাৰ লাইন পাৰমিট উলিয়াইহে আহিব পাৰিব কিয়নো অৰুণাচল প্ৰদেশলৈ এন্ট্ৰি কৰিবলৈ হ'লে ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা আছে তো আপোনালোকে যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে নিশ্চয় এবাৰ ইনাৰ লাইন পাৰমিট উলিয়াই পেলাই আহিব তেতিয়া আপোনালোকৰ বেছি সুবিধা হ'ব আমি আহি এতিয়া পাইছোহি আৰু বেছি দূৰ নাই অলপ দূৰ গ'লেই পামগে চাগে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আহি আছো আৰু লাহে লাহে তো বলক আমি তাতে লগ পামগে আপোনালোকক তো ভিডিঅ'টো চাই থাকক শেষলৈকে তো ফাইনালি বন্ধুসকল আমি আমাৰ ডেষ্টিনেশ্যন পাইছোহি আৰু গেটৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া বলক ইয়াৰ ওপৰত পাহাৰৰ ওপৰত আছে যিহেতু এতিয়া অলপ যাব লাগিব তো গোটেইটো পাহাৰেই হয় তো বন্ধুসকল আমি আহি সোমাইছোহি গেটৰ ভিতৰত তো আপোনালোকে দেখিবলৈ পাইছে চলো বসন্তি ৰুক যা তো বন্ধুসকল ইয়াত বহুত গৰম হৈছে গৰমৰ জহত আইচক্ৰীম ল'ব লগা হৈছে তো আইচক্ৰীম এটা এইটো আইচক্ৰীম কুলফি হয় তো আমি এবাৰ খাই লওঁ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰোঁ তো ফাইনেলি বন্ধুসকল আমি আহি পালোহি ইয়াত তো আপোনালোকক দেখাব চেষ্টা কৰিম এই গেটৰ ভিতৰলৈ সোমাই যাব চেষ্টা কৰিছোঁ অকণমান তো বলক সঁচাকৈ বহুত ধুনীয়া কনষ্ট্ৰাকশ্যন চলি আছে সকলোৱে আপোনালোকে বাহিৰৰ দৃশ্যাংশ অকণমান চাই অনুভৱ কৰক ৱাও কি সঁচাই ধুনীয়া দদ পৰিলে সেয়া ফাইনেলি বহুত ধুনীয়া পবিত্ৰ স্থান হয় আপোনালোকে কেতিয়াবা আহিলে আহিব পাৰে আৰু চাব পাৰে সঁচাই ইমান সুন্দৰভাৱে সজাই পৰাই থৈছে ন ইমান ধুনীয়া আপোনালোকে এবাৰ চাই অনুভৱ কৰক কিমান ধুনীয়া লাগিছে আহি মন বন্ধুসকলে ঘূৰালে মনৰ আশা পূৰণ হয় বুলি কয় বৌদ্ধ ধৰ্মৰ এটা বিশ্বাস আছে এইটো ঘূৰাই হেনো মনৰ ইচ্ছা পূৰণ কৰে একচুৱেলি এইটো বহুত সঁচা কথা কিন্তু আমি আগতো বেলেগ জেগালৈ গৈ ইটানগৰত থকা একমাত্ৰ বুদ্ধিষ্ট টেম্পল ইমান সুন্দৰ পৰিৱেশ চাব পাৰে আপুনি প্ৰাকৃতিক মনোৰম দৃশ্য আছে এনেকৈ ঘূৰালে আপোনাৰ মনৰ ইচ্ছা পূৰণ হয় বুলি ভাবে মানুহে এটা বিশ্বাস আছে জনবিশ্বাস আছে গতিকে ইয়াত এনেকৈ চাবলৈ পাইছে ইয়াত মনৰ ঘূৰাব পাৰে হেৰিছে মন্দিৰ বুদ্ধিষ্ট মন্দিৰ হয় একচুৱেলি বুদ্ধিষ্ট টেম্পল দেখিব পাইছে কি ধুনীয়া মনোৰম দৃশ্য প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে আছে এয়া বুদ্ধদেৱৰ যি ধৰ্মীয় অনুষ্ঠান হয় তো আপোনালোকে চালে
কিউট বহুত দূৰ পৰা মানুহ বন্ধুসকল আজি যিমান পাৰোঁ দেখুৱালোঁ তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিব লাগিব অন্য এটা নতুন ভিডিঅ' লৈ আমি আকৌ লগ পাম তেতিয়ালৈকে আহোঁ বাই বাই আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেন বাই